25 ফেব্ৰুৱাৰীত কাৰ্বি আংলঙলৈ আহিব অমিত শ্বাহ টেনগাঁৱত অনুষ্ঠিত হ'ব বিশাল সভাত ভাগ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাৰ্বি আংলং জিলা আগমনক লৈ অভিনন্দন কানচাছ টিকম কেএছে ডিমাছা ছাত্ৰ সন্থা কাৰ্বি আদৰবাৰকে ধৰি যৌথ সংগঠনৰ যুটীয়া সংবাদমেল বৈঠালাংছৰ বৰপানী নদীত গা ধুবলৈ গৈ 2 কিশোৰৰ সলিল সমাধি নমস্কাৰ ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা এতিয়া বাইছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কাৰ্বি আংলঙত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ এলৈ টেনগাঁৱৰ নুৰাক আকলামত চলিছে 4টাকৈ অস্থায়ী হেলিপেড নিৰ্মাণৰ কাম কাৰ্বি আংলঙত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ টেনগাঁৱৰ নুৰাক আকলামত চলিছে 4টাকৈ অস্থায়ী হেলিপেড নিৰ্মাণৰ কাম পূৰ্ণগতিত চলিছে মঞ্চ আৰু জনসমাৱেশ স্থলীত বেৰিকেড নিৰ্মাণৰ কাম লক্ষাধিক লোক সমাৱেশৰ লক্ষ্য সঘনে প্ৰস্তুতিৰ বুজ লৈছে আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰমহাঙে অবিৰতভাৱে সামগ্ৰিক দিশ পৰ্যবেক্ষণ কৰিছে হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেঙে আৰু সেই মিটিঙতে 5 লাখকৈ অধিক মানুহ ইয়াতে থাকে আৰু দিন ৰাত ইয়াত ডিপাৰ্টমেণ্ট অফিচবিলাকে কাম কৰি আছে গতিকে সহায় সুবিধা কৰি আছে আগবাঢ়ি আছে আৰু কাৰ্বি আংলঙৰে এটা ইতিহাস ৰচনা কৰি সকলোকে মানে ইয়াত প্ৰথমবাৰে লাখৰ ওপৰত যিটো গোট খাব হয় সেইখন সভা অমিত শ্বাহ ডাঙৰীয়া অহা সভাতে 5 লাখকৈ অধিক মানুহ ইয়াতে স্যার 4খনকৈ হেলিপেড নিৰ্মাণ হৈছে কোন কোন অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী পাছত বিশ্ব নায়ক আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি মঞ্জিত দাস ডাঙৰীয়াও আহিব হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাপ নিউজ কেন্দ্ৰীয় গৃহমন্ত্ৰী কাৰ্বি আংলং জিলা আগমনক লৈ অভিনন্দন কানচাছ টিকম কেএছে ডিমাছা ছাত্ৰ সন্থা কাৰ্বি ৰিছ আদৰবাৰ কাৰ্বি ছ আৰ্লো আমে কাৰ্বি আনএমপ্লয়েড ইউথ এছ'চিয়েশ্যনকে ধৰি জাতীয় সংগঠন এলৈ আয়োজন কৰা হয় যুটীয়া সংবাদমেল জিলাখনৰ টেনগাঁৱৰ নুৰাক আকলামলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অভিনন্দন জনাই যুটীয়া সংগঠনে আয়োজন কৰা সংবাদ মেলত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে টেনগাঁৱত 25 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বিশাল জনসমাৱেশত স্বায়ত্তশাসিত ৰাজ্য প্ৰদানৰ সন্দৰ্ভত স্পষ্ট বক্তব্য ৰাখিবলৈ আহ্বান জনায় লগতে সিদিনা গৃহমন্ত্ৰীগৰাকীৰ সন্মুখত অস্ত্ৰ শস্ত্ৰ সম্পৰণ কৰি শান্তিৰ সহবাস কৰিবলৈ ওলোৱা সহস্ৰ বিদ্ৰোহী সংগঠনটোক সংবাদমেলৰ জৰিয়তে অভিনন্দন জনাইছে যুটীয়া সংগঠনে অহা সময়ত কাৰ্বি আংলং আৰু ডিমাহাছাও দুটা জিলাক সামৰি লৈ এটা অট'নমাছ ষ্টেট বুলি ডিক্লেৰেশ্যন দিব লাগে ঘোষণা কৰিব লাগে আৰু 3 নম্বৰ হৈছে আমাৰ ইয়াত আৰ্ম ষ্ট্ৰাগল অৰ্গেনাইজেশ্যন আছে তেওঁলোকে একৰ্ড কৰিব বুলি শুনিছোঁ গতিকে আমি অনুৰোধ কৰিছোঁ তেওঁলোকক যাতে এই একৰ্ডটো অট'নমাছ ষ্টেটৰ কম হয় অট'নমাছ ষ্টেটৰ পৰা কম নহয় যাতে কিন্তু অট'নমাছ ষ্টেটৰ লেছ দেন অট'নমাছ ষ্টেট যেন তেওঁলোকে চুৰি নকৰে এইটো আমি তেওঁলোকক ৰিপৰ্ট কাপ নিউজ বৈঠালাংছৰ বৰপানী নৈত অঘটন গা ধুবলৈ গৈ পানীত ডুব গ'ল 2জনকৈ ছাত্ৰ 2জন 8ম শ্ৰেণীৰ বিদ্যা সেনাৰ আৰু আনজন 10ম শ্ৰেণীৰ ছাত্ৰ সঞ্জয় বৈঠালাংছৰ বৰপানী নৈত গা ধুবলৈ গৈ পানীত ডুব গ'ল 2জনকৈ ছাত্ৰ 2জন ক্ৰমে 8ম শ্ৰেণীত বিদ্যা সেনাৰ আৰু আনজন 10ম শ্ৰেণীৰ ছাত্ৰ সঞ্জয়
ঘটনাটো সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছু থানাৰ উমৰু অঞ্চলৰ ফুকু পদবীৰ ঘাটত কালি দুপৰীয়া অন্য 4জন বন্ধুৰ সৈতে বৰপানী নৈত গা ধুবলৈ গৈছিল দুয়োজন কিশোৰ ৰবিন হানছে নামৰ বন্ধুজনক পানীত ডুব যোৱাৰ পৰা বচাবলৈ গৈ ডুব গ'ল দুয়ো কালি মাজনিশা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছত আজি পুৱাৰ পৰা SDRFৰ সহযোগত চলাইছে মৃতদেহ উদ্ধাৰ অভিযান আমি গা ধুবলৈ আহিছিলোঁ এই কাৰ্বি লাংপিত তাৰপিছত এনেকৈ আহিলৈ এইটো কি বুলি কয় সঞ্জয় মই ডুব গ'লোঁ সঞ্জয় আৰু বিদায় মোক বচাবলৈ আহে দুইটা মৰিলে তুমি ডুব যোৱা দেখিছা মই ডুব যোৱা দেখা নাই লংকিয়ে দেখিছে ইহঁতে কি পঢ়ি আছিলে পঢ়ি আছে কোন ক্লাছ ক্লাছ 8 আৰু ক্লাছ 10 বঠাতলাংছৰ পৰা জাছনিহি ৰিপৰ্ট কানিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম আগমনৰ দিনটোতে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পশ্চিম কাৰ্বি আংলং জিলাত পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ ব্যাপক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেন পেট্ৰল পাম্পৰ সন্মুখত এইদৰে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ জিলা কংগ্ৰেছৰ পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে জনাই ব্যাপক প্ৰতিবাদ জিলা কংগ্ৰেছৰ লগতে ভাতৃ সংগঠন জিলা যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছেও অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত আজি বিজেপি চৰকাৰ অহাৰ পাছত আমাৰ যিটো পেট্ৰল ডিজেলৰ দাম আৰু ৰন্ধন গেছৰ দাম যিটো একেবাৰে মানে যি ধৰণৰ আকাশলংঘী দাম এটা বাঢ়ি গ'ল ইয়াৰ ওপৰত আমি কংগ্ৰেছে খুব বিৰোধিতাৰ কাৰণে আমি আজি প্ৰটেষ্ট কৰিছোঁ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হৈ গতিকে সেইটোৱে চাওক এতিয়া বৰ্তমান ইণ্টাৰনেশ্যনেলত চাওক যিবিলাক কাউণ্ট্ৰিত যিবিলাক দেশত তেল উৎপাদন কৰিছে সেইবিলাক তেল যিটো ক্ৰুড অইলটো দাম কমোৱাৰ কাৰণে সেই দেশবিলাকে এতিয়া চলাব নোৱাৰা হৈ গ'ল কিন্তু আজি সেই বিজেপি চৰকাৰে তথাপিও আমাৰ ভাৰতত যিটো তেল দামটো আগত আমাৰ কংগ্ৰেছ চৰকাৰ আমোলত ইউপিএ চৰকাৰৰ সময়ত আপোনাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেট পাৰ বেৰেলত 157 rupees আছিলে 37 কিন্তু বৰ্তমান যেটো ক্ৰুড অইলৰ দাম বৰ্তমান বিজেপি চৰকাৰ ইণ্টাৰনেশ্যনেলত কিমান আছিলে তাৰ জায়গাত 57 rupees কিন্তু কংগ্ৰেছৰ আমোলত যেটো দাম আছিলে 137 তথাপিও ইয়াৰ দাম 70 টকা চলিছে কিন্তু বৰ্তমান ইণ্টাৰনেশ্যনেল মাৰ্কেট ক্ৰুড অইলৰ যেটো 57 সত্ত্বেও সিহঁতে 100 টকা পোৱাই দিলে বঠাতলাংছৰ পৰা জাছনিহি ৰিপৰ্ট কানিউজ কাৰ্বি আংলং জিলা হাঞ্জা লাংছত 100 বিছনাযুক্ত হস্পিটেলৰ নিৰ্মাণৰ কাম অচিৰে আৰম্ভ হোৱা পূৰ্ণ সম্ভাৱনা হস্পিটেল নিৰ্মাণ থলীত ভূমি পূজনৰ বাবে ব্যাপক প্ৰস্তুতি কাৰ্বি আংলং জিলাৰ হাঞ্জা লাংছত 100 বিছনাযুক্ত হস্পিটেলৰ নিৰ্মাণৰ কাম অচিৰে আৰম্ভ হোৱা পূৰ্ণ সম্ভাৱনা হস্পিটেল নিৰ্মাণ থলীত ভূমি পূজনৰ বাবে ব্যাপক প্ৰস্তুতি অহাকালি অৰ্থাৎ 23 ফেব্ৰুৱাৰীত হ'ব লগা এই ভূমি পূজন কাৰ্যসূচীত স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং অংশগ্ৰহণৰ পূৰ্ণ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰিছে আয়োজকসকলে বুকাটনৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট কানিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ